সেইদিনা আছিল ৰিম্বিৰ ঘৰত আমাৰ ছেকেণ্ড ডে। তাই যে সকলো বস্তুৱে ইমান ধুনীয়াকে আস্থেটিককে সজায়, এইখিনিও যে আমাৰ কাৰণে তাই ইমান ধুনীয়াকে সজাই আনিলে। কথা পাতি পাতি ব্ৰেকফাষ্ট কৰিলো, তাৰপিছতে আমি গোটেইকেইজনী ৰেডি হৈ ফুৰিবলৈ যাবলৈ ওলাইছো। আজি হেনো ৰিম্বিয়ে আমাক ধুনীয়া ৱাটাৰফল এটা দেখাবলৈ লৈ যাব। গান শুনি শুনি আৰু মাজে মাজে কথা পাতি পাতি আমি ইয়াত গৈ আছো লাংভপু ৱাটাৰফললৈ বুলি। ডিফু ঠাইখন ন মোৰ কিবা ভাল লাগিছে, বেলেগ টাউনতকে ন চাফ চিকুণ হয় টাউনখন। ইয়াতে আমি অলপমান বস্তু কিনি ললো তাত খাবৰ কাৰণে। ৰাস্তাতে আমি এই ধুনীয়া জেগা এডোখৰ পালো আৰু তাতে আমি অলপমান ফটোশ্বুট কৰি ললো। ফাইনেলি আমি জেগাডোখৰলৈ আহি পালো আৰু ইয়াৰ পৰা আমি অলপমান খোজকাঢ়ি যাব লাগিব ৱাটাৰফলটো চাবৰ কাৰণে। মই যে ৱাটাৰফল আৰু পাহাৰলৈ নোযোৱা ন বহুত দিনেই হ'ল, সেইটো কাৰণে আমি ন বহুত এক্সাইটেড হৈ আছিলো ৱাটাৰফলটো চাবৰ কাৰণে। 15 মিনিটমান খোজ কঢ়াৰ পাছতে আমি ফাইনেলি দেখা পালো ৱাটাৰফলটো। পাহাৰৰ মাজত, শিলৰ মাজত আৰু পানীৰ শব্দ, কিমান যে ভাল লাগে ন এই ফিলিংটো। ইয়াত হেনো বাৰিষা টাইমত বেছি পানী থকা টাইমত আৰু বেছি ধুনীয়া লাগে। ইয়াতে আমি অলপমান সময় পাৰ কৰিলোঁ, ফটোশ্বুট কৰিলোঁ, পানীতো নামিলোঁ। তাৰপিছত আমি অলপমান তললৈ আহিছোঁ, তলত বহি পিনে আমি ভালকৈ মিনি পিকনিক এটা কৰিম বুলি। খোজ কাঢ়ি মেলি ন আমাৰ বিৰাট ভোক লাগি গৈছিলে আৰু এনেকুৱা জেগাত আৰু এনেকুৱা ফ্ৰেণ্ডৰ লগত খোৱাৰটো মজাই বেলেগ নহয়নে। তাতে আমি বহুত সময় পাৰ কৰিলোঁ, বহুত লেকচাৰ মাৰিলোঁ, তাৰপিছত এনেকৈ ধুনীয়া ভিউ এনজয় কৰি আমি শেষত ঘৰ আহি পালোহি। ঘৰ আহি পায়ে আমি চেঞ্চৰ লগত অলপমান খেলিলোঁ, গাখীৰ চাহ একাপ খালোঁ আৰু আজিলৈ ইমানেই। বাকীখিনি নেক্সট ভিডিঅ'ত।